Hello guys, the Assamese guy YouTube channel আপোনাক স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিওটোত আমি কথা পাতিম যে এখন ABS বা CBS এন্টি লক ব্ৰেকিং সিস্টেম বা কম্বি ব্ৰেকিং সিস্টেমে কেনেকৈ কাম কৰে কি দৰে ই মানুহৰ প্ৰাণ বচাব পাৰিব সো বন্ধু যদি আপুনি নাজানে ABS বা CBS মানে কি বা ই কেনেকৈ কাম কৰে কি দৰে মানুহৰ প্ৰাণ বচাব পাৰে তেন্তে আজিৰ ভিডিওটো আপুনি চাই থাকক আৰু মোৰ লগত জড়িত থাকক বন্ধুসকল যদি আপুনি নতুন আহিছে নাইবা মোক জানে মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে দ্য আসামিজ গাই বন্ধু আপনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ তলত সাবস্ক্ৰাইব বাটনত ক্লিক কৰি সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাইডত যোনটো বেল আইকন আছে তাতো ক্লিক কৰিব বন্ধুসকল প্ৰথমত আমি ABS মানে এন্টি লক ব্ৰেকিং সিস্টেমৰ বিষয়ে পাতিম মই তিনটা পইণ্টত আপোনাক বুজাবলৈ চেষ্টা কৰি আছো আশা কৰো আপুনি ভালকৈ বুজি পাব সো ফাৰ্স্ট পইণ্টত যদি কওঁ ABS এ হুইল বা চকাক লক হ'বলৈ নিদিয়ে মানে একদম ৰখি যাব নিদিয়ে চকাটোক যদি একদম ৰখি যায় তেতিয়া কি হয় আপুনি যেতিয়া ইমাৰ্জেন্সি সিচুৱেচনত বাইক বা গাড়ীতে ব্ৰেক দবায় তেন্তে কি হয় চকাটো একদম ৰখি যায় ৰখি গৈ স্লিপ হৈ মানে সুচৰি গৈ থাকে য'ত ৰখিব লগা হয় তাত নৰখে চকাটো হয়তো ৰখি যায় কিন্তু গাড়ী যোনটো মোমেন্টাম আহি থাকে এইটো ঠেলি পেলাই গাড়ীটো বহুত আগলৈকে লৈ গুচি যায় চকাটো সুচৰি যায় গৈ এনেকুৱা হ'ব পাৰে যে যদি কাৰোবাক দেখি পেলাই আপুনি ব্ৰেকটো মাৰিছে তাক খুন্দা মাৰি আৰু পাৰ হৈ গ'ল আপুনি সো ব্ৰেক মাৰা কোনো কামেই অহা নাই আৰু যদি ABS থাকে ABS এ কি কৰে চকাটোক ডাইৰেক্টলি লক হ'বলৈ নিদিয়ে একদম ৰখি যাব নিদিয়ে ই কি কৰে অলপকে ঘূৰিব দিয়ে অলপকে ৰখি যাব দিয়ে সো হেতু চান্স কি কমি যায় চকাটো যদি একদম নৰখেতে স্লিপ নহয় সুচৰি নাযায় চকাটো তেতিয়া জাগাত মানে গাড়ীখন ৰখাৰ চান্স আছে বা ৰখি যায় একচুৱেলি ইন প্ৰেক্টিকেল সো দ্বিতীয় পইণ্টৰ কথা যদি আমি কওঁ তেন্তে ব্ৰেক মাৰিও ঘূৰাব পাৰিব ষ্টিয়াৰ কৰিব পাৰিব যদি ষ্টিয়াৰিং আছে তেন্তে টাৰ্ণ ল'ব পাৰিব মানে বা বাইকতে হওক বাইকতো টাৰ্ণ ল'ব পাৰিব আপুনি ব্ৰেক মাৰি কেতিয়াও ভাবিছেনে আপুনি জেনেৰেল সেন্সত যদি আমি ভাবোঁ তেন্তে ভয়ে লাগিব কথাটো যে ব্ৰেক মাৰি যদি আমি ষ্টিয়াৰ কৰোঁ চকাটো ঘূৰাব টাৰ্ণিং ল'বলৈ চেষ্টা কৰোঁ তেন্তে চকাটো অবভিয়াছলি লক হৈ যাব আৰু লক হৈ গ'লে আমাৰ গাড়ী টাৰ্ণ নহয় চিধা মোমেণ্টাম যোনটো লগত গাড়ীৰ লগত স্পীডৰ মোমেণ্টাম যোনটো থাকিব সেইটো মানে গাড়ীটোক ধাক্কা মাৰি ঠেলি মানে চিধা লৈ যাব ঘূৰিব নিদিয়ে চকাটো কাৰণ চকাটো ব্লক হৈ থাকিব চকাটো ঘূৰিলেহে টাৰ্ণ হ'ব আৰু যদি ABS থাকে তেন্তে ABS এ সেই চকাটোক একদম মই আগতে কৈছোঁ যে যোনটো ফাৰ্ষ্ট পইণ্টত যে একদম ৰখিব নিদিয়ে অলপ ঘূৰে অলপকে মানে ৰখাই দিয়ে সো তেতিয়া কি হয় আপুনি যেতিয়া টাৰ্ণিং ল'ব তেতিয়া চকাটো ঘূৰিব অলপ আকৌ ৰখিব অলপ তেতিয়া মানে স্লিপ নহয় চকাটো নুচুচৰে সো টাৰ্ণিং আপুনি আৰামছে লৈ পেলাই গুচি আহিব পাৰিব সো বন্ধু এইটো আছিলে দ্বিতীয় বেনিফিট ABSৰ এতিয়া যদি আমি তৃতীয় পইণ্টৰ কথা কওঁ তেন্তে আহিব ABSটো এনেকুৱা সেন্সৰ লগোৱা আছে আপোনাৰ যোনটো স্পীডত আপুনি আহি আছে সেইটো স্পীডত কিমানখিনি ৰখাব লাগিব সেই স্পীডটো ক্যালকুলেট কৰে মানে ECU বুলি কয় ECU সো ECUটোৱে আপোনাৰ কিমানখিনি ৰখাব লাগিব কিমানখিনি এৰিব লাগিব এইটো বাইকৰ এই সেন্সৰটোৱে ক্যালকুলেশন কৰি সেইটো স্পীডৰ অনুযায়ী ইউটিলাইজ কৰে বা কামত আনে বস্তুটো সো মানে প্ৰেক্টিকেলি যদি আপুনি চাব যায় ব্ৰেক মাৰি দিলে যোনটো মোমেণ্টামত আহি থাকে নন ABS বাইক বা গাড়ীত সুচৰি বা স্লিপ কৰি বহুতখিনি আগত গুচি যাব কিন্তু আপুনি যদি ABS মাৰে অলপ ৰখি অলপকে মানে ঘূৰি মোমেণ্টামটো কম হৈ যায় সো তেতিয়া গাড়ীটো আপুনি য'ত ৰখাব খোজে তাতে ৰখি যায় সেইখিনি পাৰ নহয় এইখিনি আছিলে ABSৰ বেনিফিট এতিয়া আপুনি যদি প্ৰেক্টিকেল লাইফত চাই আপুনি কেতিয়াও মানে য'ত ৰখাব খুজি আছে গাড়ী তাতে ৰখি আছে টাৰ্ণিঙো ল'ব পাৰি আছে ব্ৰেক মাৰি আপুনি সো ভাবকচোন আপোনাৰ জীৱন বা প্ৰাণ আপোনাৰ বচাব পাৰিবনে নাই ABS যদি পাৰিব বুলি ভাবিছে তেন্তে প্লিজ তলত কমেণ্ট বক্সত পোষ্ট কৰি মোক জনাব মই আপোনাক কমেণ্টৰ ৱেইট কৰি থাকিম বন্ধু আৰু যদি এই ভিডিওটো আপুনি ভাল পাই আছে তেন্তে প্লিজ তলত লাইক বাটনত ক্লিক কৰি দিব এই ভিডিওটো চোৱাৰ পাছত সো বন্ধু এতিয়া মাতিম কম্বি ব্ৰেকিং সিস্টেম CBSৰ বিষয়ে একচুৱেলি CBS স্কুটি বা বাইকৰ ক্ষেত্ৰতহে কাম হয় গাড়ীত এইটো নালাগে কাৰণ চাওক বাইকৰ চকা দুটা সো ব্ৰেক দুটা থাকে আগ চকাৰ আৰু পিছ চকাৰ গাড়ীত সাধাৰণতে ব্ৰেক এটাই থাকে সো গাড়ীত CBSৰ কোনো দৰকাৰ নাই সো এতিয়া যদি আমি বাইকৰ বা স্কুটিৰ কথা পাতোঁ দুটা চকাৰ ব্ৰেক থাকে আগ চকাৰ আৰু পিছ চকাৰ সো কম্বি ব্ৰেকিং সিস্টেমে কি কৰে যিকোনো এটা ব্ৰেকত সাপোজ ধৰি লওক আগৰ ব্ৰেকতে এনেকুৱা এটা সিস্টেম লগাই দিব লগোৱা থাকে একচুৱেলি যে আগ চকা প্লাছ পিছ চকা দুটা চকাৰ ব্ৰেকে আপুনি এটা ব্ৰেক দবাই দুটা চকা ৰখাব পাৰিব সো তেতিয়া কি হয় এতিয়া আপুনি যদি প্ৰেক্টিকেলি ভাবে
দুটা চকা ঘূৰি আছে আপুনি 50-60 বা আপুনি কিবা এটা স্পীডত আপুনি গৈ আছে বাইকত বা স্কুটিত হওক আপোনাৰ বাইকখনত গৈ আছে আপুনি সো তেতিয়া কি হয় আপুনি যদি পটকে আগচকাৰ ব্ৰেকটো দবাই ইমাৰ্জেন্সি সিচুৱেশ্যন হওক বা যেনেকুৱা সিচুৱেশ্যন হওক আপুনি আগচকাৰ ব্ৰেকটো দবাই তেতিয়া কি হয় আগচকাটো ৰখি যাব কিন্তু যোনটো পিছ চকাটো যে ঘূৰি থাকে তাক ৰখোৱাৰ কাৰণে আপুনি একো বল লগোৱা নাই বল কিহত লগাইছে আগচকাত লগাইছে সো হেতুৱে কি কৰিব বাইকখনক ঠেলি থাকিব যোনটো মোমেন্টাম আছে এটো পটকে নকমে কাৰণ ব্ৰেক আপুনি আগৰটো দবাইছে পিছ চকাৰ মোমেন্টামটো ইমান সহজে নকমে কাৰণ আগৰটো ঠেলিবলৈ চেষ্টা কৰি থাকিব হি আৰু যদি পিছ চকাৰ ব্ৰেকটো অকল দবাই সো আগচকাৰ মোমেন্টাম নকমে পিছ চকাৰ মোমেন্টামটো অলপ কমে সো আগচকাৰটো অলপ টানি লৈ আহিব চেষ্টা কৰিব সো তেতিয়া কি হয় জেগাত নৰখে বাইকখন অলপ সুচৰি যায় যদি আগচকাৰ ব্ৰেক দবাই তে সুচৰি পিছ চকাৰটোৱে ঠেলি লৈ যায় আৰু যদি পিছ চকাৰ ব্ৰেকটো দবাই তে আগচকাৰটোৱে পিছ চকাৰটো টানি লৈ আহে সুচৰাই টানি লৈ আহে অলপ সো এইটো যদি এইটো একচুয়ালি মানে আপোনাৰ কমাবৰ কাৰণে কম্বি ব্ৰেকিং সিস্টেমটো আনিছে সো কম্বি ব্ৰেকিং সিস্টেমটো যদি আপুনি ব্ৰেক যদি আগচকাৰটো দবাইতে আগচকাৰটো পিছ চকা দুটা চকাৰ ব্ৰেকে লাগিব সো একে লগত দুটা চকাৰ মোমেন্টাম কমি যাব তেতিয়া কি হয় বাইকখন জেগাত ৰখাৰ চান্স আছে বা স্লিপ বা সুচৰিব একো চান্স নাই সো বন্ধু এইখিনি আছিল সিবিএছৰ বিষয়ে সো আশা কৰো আপুনিও সাগে গম পাইছে যে এবিএছ বা সিবিএছ আমাৰ প্ৰাণ কেনেকৈ বচাব পাৰিব সো আপুনি যদি এই ভিডিওটো কাৰোবাক শেয়াৰ কৰিব বিচাৰে কোনবা যদি ভাল আপোনাৰ চিনাকি মানুহ কোনবা গাড়ী চলাই অলপ ৰাফ চলাই তেন্তে প্লিজ এই ভিডিওটো দেখে দক বা তেওক শেয়াৰ কৰিবলৈ নিশ্চয় পলম নকৰিব বন্ধু আজি ইমানখিনি আছিল নেক্সট ভিডিওত আকৌ লগ পাম এটা ভাল এটা টপিক লৈ তেতিয়ালৈকে সুৰক্ষিত থাকক ভাল থাকক বাই বাই